আনা মানুহটো ক'ব লাগিছিল জেপিচি গঠন কৰিবলৈ ভয় খাইছে আৰু তেওঁলোকে চিবিৰ ডাইৰেক্টৰক শাস্তিমূলক ব্যৱস্থা ল'বলৈ ভয় খাইছে। আজি এই কংগ্ৰেছৰ নেতৃত্বৰ আৰম্ভণি ইয়াৰ পিছত যদি ইডিয়ে নিজৰ চৰিত্ৰ নকৰে তেতিয়াহ'লে ভয়ানক গণতান্ত্ৰিক আন্দোলনৰ কাৰণে এই এনফৰ্চমেণ্ট ডাইৰেক্টৰক সাজু থাকিবৰ কাৰণে মই আজি আহ্বান জনাইছোঁ। আৰু আমাৰ আজি ইয়াত যোগদান কৰা প্ৰতিগৰাকী সাংসদ, প্ৰতিগৰাকী বিধায়ক, প্ৰতিগৰাকী জিলা সভাপতি, প্ৰদেশ কংগ্ৰেছৰ নেতৃবৃন্দ, শাখা সংগঠন বিভাগ আৰু চেলৰ মুৰব্বী আৰু প্ৰতিগৰাকী কৰ্মকৰ্তাক আৰু গুৱাহাটীৰ সচেতন ৰাইজক মই আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। আৰু আমাৰ ৰাজনৈতিক যিসকল ব্যক্তি, পৰ্যবেক্ষক, সংবাদ মাধ্যমকো মই ধন্যবাদ জনাইছোঁ। আৰু মই দুখিত যে পুলিচৰ ঠেলা হেঁচাত আজি গুৱাহাটীৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাক কি কৰিব লাগে আগৰ নিৰ্দেশ দিব। আজি কেইবাবছৰ শইকীয়া বিধানসভাৰ মজিয়াত এই কথাখিনি উপস্থাপন কৰাৰ পাছত তেওঁৰ এটা দল আহি ইয়াত উপস্থিত হৈছে, আপোনালোকো আহি ইয়াত উপস্থিত হৈছে। অতুল বৰদলৈ ডাঙৰীয়াকে পবিত্ৰ কৰি ইয়াত উপস্থিত হৈছোঁ। মহিলাসকল, যুৱকসকল, NSUৰ সেৱা দল আৰু সকলো বিভিন্ন ছাত্ৰ আহিছে, সেইসকলক আমি ধন্যবাদ জনাইছোঁ। আজি প্ৰেছৰ লোকসকলকো ইয়াত এনেকে ভালকে লোৱা বহি ল'লে নহ'ব, উঠি লোৱা এইটো সময় লোৱা কোনেও হেৰি নকৰে, মই কৈ দিম ভাল হ'ব। আগৰ পৰা বহি যাওঁ আমি। কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আমাক কি কৰিব লাগে আগৰ নিৰ্দেশ দিব। আজি কেইবাবছৰ শইকীয়া বিধানসভাৰ মজিয়াত এই কথাখিনি উপস্থাপন কৰাৰ পাছত তেওঁৰ এটা দল আহি ইয়াত উপস্থিত হৈছে, আপোনালোকো আহি ইয়াত উপস্থিত হৈছে। অতুল বৰদলৈ ডাঙৰীয়াকে পবিত্ৰ কৰি ইয়াত উপস্থিত হৈছোঁ। মহিলাসকল, যুৱকসকল, NSUৰ সেৱা দল আৰু সকলো বিভিন্ন ছাত্ৰ আহিছে, সেইসকলক আমি ধন্যবাদ জনাইছোঁ। আজি প্ৰেছৰ লোকসকলকো ইয়াত এনেকে ভালকে লোৱা বহি ল'লে নহ'ব, উঠি লোৱা এইটো সময় লোৱা কোনেও হেৰি নকৰে, মই কৈ দিম